নিজৰ হকে চিন্তা কৰিব, বাকীবোৰ এনেও স্বাৰ্থপৰ। ইমান অভিজ্ঞতা পালোঁ, এতিয়া আৰু নাই কাৰোবাৰ গল্প শুনিবৰ মন, নাই কাৰোবাক বুজাব। যিজনে আপোনাক সময় দিব নোৱাৰে, ভাবিছেনে তেওঁ লগ দিব বুলি? সাধাৰণতে জীৱনত ভাল টাইম নিজে নাহে, তাক ভাল বনাব লাগে। এবাৰ মনোযোগেৰে কৰা প্ৰচেষ্টা হেজাৰ বিফল চেষ্টাতকৈও প্ৰভাৱী। নিজৰ ব্যক্তিৰ পৰা বিশ্বাসঘাত পোৱা লোকে দুনাই ভৰসা সহজে নকৰে। সাধাৰণতে নিজক সলনি কৰিব লাগে সময় হিচাপে, কাৰণ সময়ে গতি কৰিব শিকায়, নাকি ৰখিবলৈ। কিছুমানে নিজৰ দুৰ্দশাতকৈ বেছি লোকৰ সুখত দুখী। সফলতা সেইসকলে লাভ কৰে যিসকলে প্ৰতিশোধৰ সলনি পৰিৱৰ্তনৰ চিন্তাধাৰা ৰাখে। ধোকা ৰাখিছে মনত সকলোৰে, কেৱল সম্বন্ধ বজাই ৰাখিবৰ কাৰণে মনো আছো। সময়ৰ মূল্য বুজা বুদ্ধিমানী আৰু সময়ত বুজা জিম্মেদাৰী। বন্ধু, এটা প্ৰতিশ্ৰুতি নিজৰ ওপৰত কৰিব, মাক দেউতাকে ভাল নোপোৱা কাম নকৰিব। নিজৰ আত্মসন্মানৰ স্বাৰ্থে কিছুমান মতলবী সম্বন্ধক লাত মাৰি ছাইড কৰাটোও দৰকাৰী। সাধাৰণতে সকলোৱে প্ৰথমে ভুল ব্যক্তিক বাছে, পিছত যেতিয়া ভাল মানুহ লগ পায় তাক গ্ৰহণ নকৰে। বৰ আজব দুনিয়া নহয় জানো, য'ত মিছা নহয় সঁচা বচনে সম্বন্ধবোৰ ভাগে। সকলোকে ভদ্ৰ নাভাবিব, সাধাৰণতে লোকসকল ভিতৰৰ পৰা ইমান শুদ্ধ নহ'বও পাৰে, যিমান বাহিৰৰ পৰা দেখুৱায়। সন্মুখত মিঠা মিঠা কথা আৰু সুযোগ পালে কামত বাধা দিবলৈ সাজু, এনেধৰণৰ বন্ধুত্বৰ পৰা দূৰত্ব বজাই ৰখা ভাল। যাতে সম্বন্ধত ব্যাঘাত নজন্মে, তাকে ভাবি মই তেওঁৰ কোনো কথাৰে বিৰোধিতা নকৰিলোঁ। যাৰ ভুলবোৰৰ স্বত্বেও সম্বন্ধ বজাই ৰাখিলোঁ, উপহাৰত মোক নিচা দেখুওৱাৰ বাহিৰে আন একো নাপালোঁ। সাধাৰণতে পৰিস্থিতিবোৰে ব্যক্তিক ইমান সলনি কৰে, যি ধৰণৰ দৰাচলতে তেওঁ নাছিল। সাধাৰণতে গুৰুত্ব নিজক দিব লাগে, বেলেগক বেছি গুৰুত্ব দিলে ব্যক্তিয়ে নিজৰ আত্মসন্মান হেৰুৱায়। ব্যক্তিৰ সৌন্দৰ্য তেওঁৰ চৰিত্ৰ আৰু ভাষাত। অতীতলৈ উভতি নিজৰ বিফলতাবোৰ সলনি কৰিব নোৱাৰে, যদিও ভাল লক্ষ্য বনাই কৰ্ম কৰি নিজৰ ভৱিষ্যত সকলোৱে উজ্জ্বল কৰিব পাৰে। সাধাৰণতে হেজাৰ স্বাৰ্থপৰ সম্বন্ধতকৈ নিঃসংগতাই শ্ৰেষ্ঠ। যেনে সুখ সলনি হোৱাত আছে, সেই সুখ প্ৰতিশোধ লোৱাত নাই। সাধাৰণতে অহংকাৰত থকা লোকসকলে নাই নিজৰ ভুলবোৰ দেখে, নাই আনৰ ভালবোৰ। মানুহে সকলোবোৰ পাহৰিব পাৰিলেও যিসকলে দুখৰ টাইমত লগ দিছে সেইসকলক নাপাহৰে। সফলতাৰ ৰাস্তা সকলোৰে কাৰণে খোলা, বন্ধু আৰম্ভটো কৰা। কোনোবাই আৰু দেখি নেদেখাও কৰিলে কোনো কথা নাই, মই নিজতেই সুখী। সময়ে যেতিয়া আচৰণ কৰে, প্ৰতিযোগিতা নহয়, জীৱন সলনি কৰি দিয়ে। নিঃসংগতাই বাচিলেও কিছু ক্ষেত্ৰত শব্দবোৰ খৰচ কৰাৰ জৰুৰী যেন নালাগিল। নিজৰ সেইজন যিজনে বেলেগৰ কাৰণে আপোনাক আওকাণ নকৰে। সৌন্দৰ্য আমি কেনে দেখো সেইটোত নাই, বেলেগৰ লগত কেনে ব্যৱহাৰ কৰে সেইটোত আছে। সাধাৰণতে কাৰোবাক নেদেখা কৰা আৰু ব্যস্ত থকাত বহু অন্তৰ থাকে বন্ধু।
সঁচা ভাৱেৰে কাৰোবাক সহায় কৰি চাওক, মন শান্তিৰে ভৰি পৰে। লাগিলে আপুনি যেনে পৰিস্থিতিত নাথাকক কেলেই, কাৰো ফৰক নপৰে। নিজৰ পৰিস্থিতি নিজে ঠিক কৰিব লাগিব। সাধাৰণতে আপোনাৰ মূল্য তেতিয়া হ'ব যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব। সংসাৰ স্বাৰ্থত চলে। যিটো সূৰ্যৰ জাৰৰ দিনত মানুহে অপেক্ষা কৰে, গৰমৰ দিনত তাকে তিৰস্কাৰ কৰে। সকলোকে নিজৰ সময় দিয়া মানে সময়ৰ অৱমাননা কৰা। সাধাৰণতে নিজৰ জেগাত সকলো শুদ্ধ, মাত্ৰ আমি কিছুমান ব্যক্তিক বেছি ভাল আৰু নিজৰ ভাবি লওঁ।